আমাৰ লগত এনেকৈ কাজিয়া লাগিছে আধা বাটত নমাই দিছে চাওকচোন আজি বা বেনুকাঠি আহিছে কিছুমান মানে মতা মানুহ যে এনেকুৱা মাইকী মানুহৰ নিচিনা কাজিয়া লাগিব জানে আচলতে আমি নাজানো হাই গাইজ আসসালামু আলাইকুম নমস্কাৰ মই আফছানা আপোনালোকক সকলোকে মোৰ আন এটা ব্লগত স্বাগতম জনাইছোঁ আৰু এতিয়া মই গৈ আছোঁ বেংকত অলপ মানে মেইন ব্ৰাঞ্চত অলপমান কাম আছে মোৰ একাউণ্টখন লক লাগি আছে মানে মোৰ বেংক বেলেঞ্চ মানে ইমানেই আছে একাউণ্ট এটা আছে সেইটো লক লগোৱা এতিয়া ইমাৰ্জেঞ্চিটো খুলিব লগা আছে আৰু অলপমান অফিচত যাম কিবা কিবি কাম আছে সকলোবোৰ দেখুৱাই থাকিম তেনেহ'লে বলক আৰু কি এনেকুৱা ৰ'দ পৰিছে এই ৰ'দৰ কাৰণে এসপ্তাহ ধৰি পেলাই প্লেন বনাইছোঁ যাম পিছত ৰ'দ চাই মেলি পেলাই আৰু যাব মন নাযায় এইয়া অলপমান কমিলে মানে ব্লগ বনোৱা দেখা পাই পেলাই চাগে ৰ'দো ভাবিছে আৰু নুঠো বহুত অৱস্থা বেয়া অলপমান ছানস্ক্ৰীম লগাইছোঁ তথাপিও ঘামি পেলাই অৱস্থা বেয়া হৈ গৈছে তো মই অকলে নাযাওঁ লগত ৰাইহানে যাব তাইক ধিংকেত কৈছোঁ ৰৈ থাকিবৰ কাৰণে যিহেতু ব্ৰাঞ্চ হৈছে খুটিয়া তেনেহ'লে বলক গাই যি ৰ'দ দিছে চাওক ৰাস্তাৰ ফালে আৰু একদম মই এটা পানী বটল আনিব বিচাৰিছিলোঁ বাট পাহৰি থাকিলোঁ ইমান দেৰি হৈছে কিয় বা আজি বা বেনুকাঠি আহিছে আজি ষ্টাইল কৰি আহিছে ছোৱালী ৰায়ন তই আজি কি ষ্টাইল কৰি আহিছ বেংকত তোক বাৰ পইচা নিদিয়ে তোক চাই আজি পুৰা হেয়াৰ ষ্টাইল কৰি আহিছে তোক দেখা পাই পেলাই পইচা নিদিয়ে তো বেংকত দে যাই নহওক তোক দেখা পাই পেলাই যদি মোৰ যদি এইটো লেম্বৰগিনি লৈ আহিছোঁ তোক উঠাই লৈ যাম গাইজ আমাৰ কাম শেষ আকৌবাৰ শুকুৰবাৰে আহিব লাগিব ফৰ্মখিনি ছাবমিট কৰিবলৈ আজি কৰিব মানা কৰিছে ৰায়নে আৰামৰ ফেনৰ তলত বহি পেলাই কেনেকুৱা লাগিছে ভালেই লাগিছে ন জিৰত গৈ পেলাই ভালে লাগিছে ৰ'দৰ তাপমাত্ৰা অত্যাধিক বাঢ়ি গ'ল এতিয়া ক'ত যাবি এতিয়া আমাৰ আৰু কাম আছে গাইজ সেইখিনি কাম আমি শেষ কৰি আহোঁগৈ পিছত দেখুৱাই আছোঁ আপোনালোকে গাইজ আমাক টমটমে আমাৰ লগত কাজিয়া লাগিছে টমটমৰ মানুহ এজনে আচলতে টমটমলে আমাৰ লগত এনেকৈ কাজিয়া লাগিছে আধা বাটত নমাই দিছে চাওকচোন না জাগাত আৰু ভাড়াও বেছি ৰাখিছে কিছুমান মানে মতা মানুহ যে এনেকুৱা মাইকী মানুহৰ নিচিনা কাজিয়া লাগিব জানে আচলতে আমি নাজানো মাইকী মানুহৰ নিচিনা কাজিয়া লাগি আছে আমাৰ লগত এতিয়া আমাক আধা ৰাস্তাত চাওকচোন ক'ত ৰখাইছে মৰিগাঁও চেণ্ডিকেটৰ এইফালে না আমি এইফালে গ'লেও বহুতখিনি খোজকাঢ়ি যাব লাগিব আগফালে গ'লেও পিছফালে গ'লেও বহুতখিনি খোজকাঢ়ি যাব লাগিব মানে এনেকুৱা এটা বিপদত পেলাইছে আৰু ইয়াৰ পৰা আহিছে 40 টকা ৰাখি পেলাইছে এতিয়া আমি আহিলোঁ কিবা অফিচিয়েলি কাম কৰিবলৈ আচলতে মোৰ নহয় ৰাইহানৰ কিবা অফিচিয়েলি কাম আছিলে তো তাকে জেৰক্স কপি ওলাবলৈ আহিলোঁ কম্পিউটাৰ দোকানত তো আৰু চাওক মোৰ অৱস্থা একদম পূৰাই বেয়া আজি মানে গোটেই দিন মানে আমাৰ ঘূৰা ফুৰাই হৈছে কামৰ বাবে আৰু গাইজ আমাৰ অলপ অফিচিয়েলি কাম আছিলে বেকগ্ৰাউণ্ড চাই কেনেকুৱা লাগি আছে অফিচিয়েলি আমাৰ অলপমান কাম আছিলে সেইখিনি আমি কামখিনি শেষ কৰিলোঁ কৰি মেলি পেলাই এতিয়া কিবা এটা খাব গৈ আছোঁ এই জেগাটো কিমান ধুনীয়া একদম চুনচান হৈ আছে এতিয়া কিবা খাওঁগৈ বহুত বেছি ভোক লাগি গ'ল গাইজ তাৰপিছত আমি যাম অলপ অফিচত কিবা কাম আছে সেইখিনি শেষ কৰিম চাই থাকক ব্লগটো গাইজ আজি মানে হোটেলত এখনলৈ ৰুটি চব্জি খাইছোঁ ঘৰতে ৰুটি খাব নিবিচাৰোঁ আৰু মানে হোটেলত গৈ ৰুটি খাবলৈ হৈছে মানে ইয়াৰ পিছফালে বহুত মানে আৰু এটা কাহিনী আছে সেইখিনি যদি মই ক'ব বিচাৰোঁ তেনেহ'লে এতিয়া ক'ব নোৱাৰিম যাৰ বাবে এইটো বেলেগ এখন কেতিয়াবা বেলেগ ভিডিঅ' এটা শ্বেয়াৰ কৰা যাব বাৰু গাইজ আমি খাই গৈ এতিয়া আমাৰ ঘৰত গুচি গৈছোঁ আৰু অলপ কাম আছে আবেলি টাইমত আহিব লাগিব হয়তো নাজানো আৰু কি হয় আজি মানে টমটম ভাড়া দি পেলাই গৈ আছে আৰু গোটেই দিনটো আমাৰ খোৱাতকৈ বেছি টমটম ভাড়াই গুচি গ'ল আজি আৰু এতিয়া ৰুটি খালোঁ এনেই খালোঁ কাৰণ আমি নাজানো যে আমাৰ ঘৰত গুচি যাব লাগিব জানিলে আমি ঘৰত গৈ পেলাই কিবা ভাত পানী খাই ল'লোঁ হয় যিহেতু আমাৰ ঘৰ বেছি দূৰ নহয় ইয়াৰ পৰা ওচৰতে আৰু টমটমত কিছু চাওক কিমান ভাল লাগি আছে টমটমত আৰু অলপ আমাৰ
ঘৰত গৈছোঁ তাৰপিছত আকৌ আবেলি টাইমত আহিব লাগিব মানে কামেই কাম যোনবিলাকত কাম কৰে একদম মানে বেছি হবে কামটো গোটেই দিনে কামতে যায় গোটেইসোপা কাম একেলগে আমি মানে যে ওলাওঁ হয়তো হিষ্টৰী লিখি পেলাই চাগে মানুহে ভাবে চাগে আমি পুৰা ঘূৰোঁ কিন্তু নহয় আমি এটা কামক লৈ পেলাই নাহোঁ এইডাল কাম আনো তাৰপিছত লগত ঘূৰা ফুৰাও হৈ যায় ন মোৰ ন হাত বিষাই আছে তো এতিয়া ঘৰত গৈ তাৰপিছত লগ পাই আছোঁ হেই গাইজ আজি হৈছে নেক্সট ডে কালি আৰু ভিডিঅ' কণ্টিনিউ কৰা নাই আমি ঘৰলৈ আহি গৈছিলোঁ ভাবিছিলোঁ অফিচত যাম তো যোৱা হোৱা নাই তো ৰাহেনো আহিছিলে তাক যাব দিয়া নাই বতৰটো ইমানেই বেয়া হৈ গৈছিলে তেতিয়া আৰু ৰাখি দিলোঁ এতিয়া প্ৰায় নেক্সট ডে আৰু 12টামান বাজিছে এতিয়া আমি গৈছোঁ অফিচত কিবা এটা কামত পিছত লাহে ধীৰে বাৰু গম পাব সেইবোৰ এতিয়া নকওঁ কিবা গোন্ধাইছে আৰু আমাৰ ড্ৰেছ একেটা কাৰণ বৰষুণৰ বতৰ আৰু বেছি কাপোৰ লেতেৰা কৰিব বিচৰা নাই সেইকাৰণে এনেকুৱা ছেইম ড্ৰেছ ধৰিব পাৰিছেনে পিছত আমি ভাবিছোঁ কৈয়ে দিওঁ নহ'লে নক'লেতো ধৰিব নোৱাৰিলে হয় হয়তো গাইছ এতিয়া আমি কুঁহিয়াৰ ৰস খাই লওঁ প্ৰথমবাৰৰ বাবে আহিলোঁ আমি ফিল্ড ৱৰ্ক কৰিবলৈ তো ইয়াতে এৱাৰনেছ দি আছিল সাপে খুটিলে কি হয় তাৰে ওপৰত সাপৰ কথা হ'ল আমাৰ ইয়াত চব বিষাক্ত সাপেই নাই 70% মান সাপ বিষাক্ত নহয় নম ভেনম হয় জুলাই মাহত আমাৰ কি হয় মেলেৰিয়া বেমাৰটো বেছি হয় মেলেৰিয়া বেমাৰ কি জানানে তোমালোকে ক'পা হয় এইটো আৰু আপোনালোকৰ মনত প্ৰশ্ন উঠিব পাৰে যে এইবোৰ মাদ্ৰাছাত কিয়নো আহিছোঁ আচলতে ফিল্ড ৱৰ্ক কৰিবৰ কাৰণে মাদ্ৰাছা আৰু বান্নাততে আহিবলগীয়া আছিলে তো তাতে আহিলোঁ তো আহি মেলি পেলাই আমি ইয়াতে কিবা এটা মিঠাই খাবলৈ আহিলোঁ যিহেতু ফিল্ড ৱৰ্ক শেষ তো শ্ৰীজিতে আহিলোঁ কিবা এটা খাবলৈ আৰু যদি ফিল্ড ৱৰ্ক প্ৰথমবাৰো কৰিছোঁ তথাপিও বহুত ভাল লাগিছে আচলতে আমাৰ এইবোৰ ফিল্ড ৱৰ্ক কৰিবই লাগিব এতিয়া যিহেতু আমি MSW কৰি আছোঁ ন তাৰ পিছলৈ আমাৰ বহুত মানে ফিল্ড ৱৰ্কত জৰুৰত পৰিব যাৰ বাবে এবাৰ গৈ মেলি চাই আহিলোঁ তো বেছিয়ে ভাল লাগিছে মোৰ লগত নতুন নতুন ধৰিব গ'লে মানুহ চিনাকি হৈছে তো সেইবাবে ভাল লাগিছে ছোৱালীবোৰো আৰু কিছুমান আছিলে তো খানাটো মেইন যিহেতু অলপ অলপ ভোক লাগিও আহিছে তো চাহ আৰু চিঙৰা খালেও বৰ বেছি মই চিঙৰা ভাল নাপাওঁ তো আজিলৈ ইমানখিনি আশা কৰিছোঁ ভিডিঅ' চাই ভাল পাইছে বাই